সুপ্ৰভাত। ৰাতিপুৱা শুই উঠিয়ে ডিঙিটো বিষ যেন লাগি আছিল, সেইবাবে গৰম পানী অলপ খাই ললো। তাৰ পিছতে ব্লেক কফি কাপ খাই ডিম দুটা বইল কৰি ললো। ব্ৰেকফাষ্ট কৰিয়ে জিমলৈ বুলি ওলালো। জিমত আজি আছিল লেগ ডে। 200 স্পীডত গাড়ী এখন চলালে যেনেদৰে ভাল লাগে আৰু একে সময়তে ভয়ো লাগে, লেগ ৱৰ্কআউট কৰিলেও সেই একে অনুভৱ হয়। ৱৰ্কআউট শেষ কৰি আইনাখনৰ সন্মুখত নিজকে এপাক চাই ঘৰ মোৱা হলো। মানুহৰ সম্পৰ্কৰ কথা নাজানো, কিন্তু ৰুটি আৰু মটৰ ঘুগুনিৰ সম্পৰ্কটো চিৰযুগমীয়া। খাই মেলি হোৱাৰ পিছত মোৰ গোটেই শৰীৰটোৰ ভৰ বিচনাখনত দিলো। মই বোলো মা দেউতাইনো মোৰ ভৰ কিমান উঠাব, অলপ তয়ে সহ্য কৰ। আবেলি আৰু মোৰ এটা বিশেষ সম্পৰ্ক আছে। আবেলি হলে মই কেতিয়াও ঘৰত টিকি থাকিব নোৱাৰো, সেইবাবে আজি ওলালো নতুন এটা ঠাইলৈ। আজি মই পিছৰ চিটত, মানে আমি পাঁচটা আমাৰ বিহপুৰীয়া টাউনৰ পৰা 25 কিলোমিটাৰ দূৰত থকা ৰিজৰ্ট এখনলৈ আহিছো। এই ঠাইটোৰ সৈতে মোৰ অৱশ্যে এটা বিশেষ সম্পৰ্ক জড়িত হৈ আছে। সম্পৰ্কটোৰ কথা এতিয়া নকওঁ, পিছত কেতিয়াবা উল্লেখ কৰিম। ৰিজৰ্টখন পোৱাৰ পিছতে আমি ভিতৰলৈ সোমাই গলো। য'ত আইনা থাকিব ত'ত অৰ্পিতৰ কেমেৰা অপেন নহব, ই অসম্ভৱ। ৰিজৰ্টখনৰ ভিতৰতে অলপ দেৰি ইফাল সিফাল কৰাৰ পিছত আমাৰ অৰ্ডাৰকেইটা আহি পালেহি। মই বোলো ৰৈ থাকিতো লাভ নাই, সেইবাবে ব্লেক কফি কাপৰ লগত